हेलो हाय বা আপোনাৰ ৰিসেন্ট ফটোশুট খুব ধুনীয়া লাগিছে Thank you. সো বিভিন্নজনে বিভিন্ন মতামত দিছে সো তাতে কেইটামান মই কমেন্ট লৈ আহিছো Okay. ৰিয়েকচন অকমান লাগিছে Oh wow, বঢ়িয়া sure. সো এজনে প্ৰথমতে চকী এখন দিছে So, কাইটৰ ফটো কাইটৰ very innovative মোৰ মৰম লাগিছে আচলতে ধুনীয়া যি বৰুৱা মেকআপ কৰিলে ভাল নেদেখি তোমাক সিম্পল কে ভাল লাগে তোমাক অৱশ্যে হয় মই নিজেও সিম্পল কে থাকি ভাল পাওঁ কেতিয়াবা কৰিবলগীয়া হয় মেকআপ আৰ্টিষ্ট বিলাকে লগাই দিয়ে আৰু ফটোশুট বুলি ইগনোৰ কৰি দিওঁ নেক্সট এজনে অকমান নেগেটিভলি কৈছে কথাটো আজি বুঢ়ীৰ কি হৈছে নো বম বেক বনাইছে 40+ এজ হলেও ওকে ওকে 40+ বনাই দিলে মোক আচ্ছা এনিৱে বুঢ়ী বুঢ়া আচলতে আমি সকলোৱে হ'ম হয় নহয় আমি সকলোৱেতো সদায় সুইট 16 হৈ থাকিব নোৱাৰো টাইটেলটোহে ডেকা সদায় ডেকা হৈ থাকিব নোৱাৰো আৰু এজন খুব ধুনীয়া এন্টাৰটেইনিং কমেন্ট মাত্ৰ এটা ৰঙা ফুটৰ অভাৱ অনুভৱ কৰিছো অভাৱ, তুমি হা কলে সেইখিনি অভাৱ সম্পূৰ্ণ কৰিবলৈ মই সাজু মৰম লাগিল আজি লাগি গ'ল আৰু এখন খুব ধুনীয়া